নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইফালে মা গৈ আছে পথাৰলৈ আহিছোঁ আমি আজি। পানী হৈ থাকিলে পথাৰৰ ওচৰতে থকা দোকানখনৰ পৰা চাহ খাবলৈ কিবা কিবি লৈ লোৱা হৈছে আৰু গৈ আছোঁ। কিমান দূৰ খোজকাঢ়িব লাগিব কওক? আৰু কিমান দূৰ আমনি লাগিছে মোক। ৰাতিপুৱাৰ পৰা খোজে কাঢ়ি আছোঁ আজি অকল। ফাইনেলি আমি পালোহি বাৰু। এইখিনি কিন্তু বৰা ধানখিনি বেয়া হৈ থাকিলে, ইমান বেয়া হৈছে। ছাগলীয়ে ধান নাখায়, কেলে নাখায় নাখায়? এইখিনি ধানখিনি বেয়া হ'ব। আমি এতিয়া ক'ত যাব লাগিব? এইখিনি কালি কাটে, এইখিনি কালি। এইফালে আমি এতিয়া সকলোৱে এনেকৈ বহি লৈছোঁ চাহ খাবলৈ আৰু পথাৰলৈ গৈছোঁ যেতিয়া মুড়ি লাৰু মেইন হ'ব ন, তো আমি মুড়ি লাৰু কিনি নিছিলোঁ। খাই দিয়ক, আমি এটা এটা খালোৱে। এটা হ'বগে, সেইটো মোৰ ভাগৰ ললোঙেচোন। চাহ খাই শেষ হোৱাৰ লগে লগে আমি ভাবিলোঁ ভাত একেলগতে খাই লোৱাই ভাল হ'ব। তো আমি ভাতৰ লগত খাবলৈ চাটনি যোগাৰ কৰি আছোঁ। এয়া চাটনি ধুনীয়াকৈ ধনিয়াখিনি মিক্স কৰি লৈছোঁ। ধনিয়া আৰু পিঁয়াজ বিলাহী দিছোঁ। এখন মোক দিছে নেকি? বাও দি দিলে ভাত। ভাত খাই হৈ গ'ল, এতিয়া আকৌ আৰু এবেলা দাবলৈ এওঁলোকে ৰেডি হৈছে। মই এনেই আৰু মই কি দোৱা মানুহ। ছানছেট হোৱাৰ সময় হৈছিল। আকাশখন একদম নীলা নীলা। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এনেকৈ আমি অলপ ধান ৰিক্সাখনতে লৈ আহিলোঁ, এইখিনি বৰা ধান। আজিলৈ ইমানতে সামৰিছোঁ মোৰ ভিডিঅ'টি। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।